এবাৰ আমি সকলোৱে ভাবি চাওঁ, যদি দেখো 100% হিন্দু সংগঠিত হৈ পৰে, তেতিয়া আমাৰ ভাৰতবৰ্ষৰ স্থান বা ভাৰতবৰ্ষৰ গতি কোন দিশলৈ যাব আমি সকলোৱে সহজে অনুভৱ কৰিব পাৰিছো। সংগঠিত কৰা বিভিন্ন আৰু এই হিন্দুসকল সংগঠিত কৰিবৰ কাৰণে 1925 চনৰ নাগপুৰত কেশৱ বলিৰাম হেডগেৱাৰদেৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰম্ভ কৰিছিল, প্ৰতিষ্ঠা কৰিছিল। একেটা মঞ্চত সভাপতি হ'ব পাৰিছে। আগতে প্ৰচাৰ হৈছিলে 4জন হিন্দু কেতিয়া লগ হ'ব, হিন্দুৱে লগ হৈ তেনেকুৱা আমাৰ হিন্দু সমাজত এই প্ৰান্তত